নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ। য'ত আমি সদায় কিছুমান এষ্ট্ৰ বাস্তু তথা ৰাশিফলৰ সম্বন্ধীয় পৰ্যালোচনা কৰোঁ। বলক তেন্তে আজিৰ ভিডিঅ'ত জানি লওঁ 4 অক্টোবৰ তাৰিখে কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈ আছে আৰু তেওঁলোকৰ ভাগ্যফলনো কেনেকুৱা হ'ব। আৰু তাৰ লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ। আহক এতিয়া মূল কথালৈ আমি আগবাঢ়ি যাওঁ। বন্ধু-বান্ধৱীসকল, 4 অক্টোবৰ তাৰিখে কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। তেওঁলোকৰ ভাগ্য আচৰিত ধৰণে সুপ্ৰসন্ন হ'ব, মনৰ ইচ্ছা পূৰণ হ'ব, যি কামত হাত দিব সফল হ'ব পাৰিব। দশৰ দিশে তেওঁলোকে উন্নতি কৰিব। চাকৰি, ব্যৱসায়, প্ৰেম, প্ৰণয়, দাম্পত্য, আৰ্থিক অৱস্থা, শিক্ষা, দীক্ষা, কেৰিয়াৰ সকলোতে তেওঁলোকে উন্নতি কৰিব। দাম্পত্যৰ লগতে প্ৰেম, প্ৰণয় তেওঁলোকৰ যি আছে জীৱনটোত, মুঠতে সামাজিক জীৱন আদি সকলোতে তেওঁলোকে উন্নতি কৰিব। এই বিশেষভাৱে উন্নতি লাভ কৰা প্ৰধান ৰাশিকেইটা হৈছে ধনু, কৰ্কট, বৃশ্চিক, কুম্ভ আৰু তুলা ৰাশি। বন্ধু-বান্ধৱীসকল, এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটাৰ ভাগ্য খুলিব 4 অক্টোবৰ তাৰিখে বিশেষভাৱে। যদি ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।